ভিউৱাৰ্ছ আজিলোকক স্বাগতম জনাইছোঁ ৰাহুল কুম্বাং চেনেললৈ। আজিৰ ভিডিঅ'টো আপোনালোকক শ্বেয়াৰ কৰিম মোৰ দোকানৰ শ্বট দিয়া আৰু মোৰ অমৃত চিমেণ্ট আহিছে। অমৃত চিমেণ্ট গাড়ী নতুনকৈ মোৰ প্ৰথম নতুন মাটি পেলোৱা জেগাত গাড়ী সোমাইছোঁ। এইটো আপোনালোকক শ্বেয়াৰ কৰিম আৰু অমৃত চিমেণ্ট আহিছে। অমৃত চিমেণ্ট নমাবিলাক আপোনালোকক শ্বেয়াৰ কৰিম। ভিউৱাৰ্ছ আচলতে নতুনকৈ মাটি পেলোৱা আছিলেতো, নতুনকৈ মাটি পেলোৱাৰ কাৰণে প্ৰথম গাড়ী সোমাইছে, সেইকাৰণে বহুত ভাল লাগিছে। সেইকাৰণে আপোনালোকক ভিডিঅ' কৰিব মন গ'ল, আপোনালোকক ভিউৱাৰ্ছ ভিডিঅ' কৰিলোঁ। আজি প্ৰথম 12 চকীয়া গাড়ী সোমাইছে মোৰ এই দোকানত, পিছফালৰ মাটি পেলোৱাটো আপোনালোকক এইকাৰণে শ্বেয়াৰ কৰিছোঁ দোকানৰ। আৰু এই আজি চিমেণ্ট নোহোৱালৈকে আপোনালোকে এইটো যে শ্বেয়াৰ কৰিম, ভিডিঅ'টো লাষ্টলৈকে চাব। আৰু এতিয়া আপোনালোকক কি পৰিস্থিতিত গাড়ীটো আছে আপোনালোকক শ্বেয়াৰ কৰিম। ভিউৱাৰ্ছ গাড়ীটো ঠিকেই আছে বৰ্তমান, আৰু অকণমান পিছতে চিমেণ্ট নমাব। আৰু মোৰ চিমেণ্ট নোহোৱা কৰ্মচাৰীকেইটাই বৰ্তমানলৈকে আহি পোৱা নাই। আপোনালোকক আহি পালে ভিডিঅ'টো শ্বেয়াৰ কৰিম। এতিয়া বৰ্তমান আহি পোৱা নাই আৰু বহুত টেক ৰাস্তাত সোমাবলগীয়া হৈছে। টেক আছে মোৰ দোকান পিছফালৰ চিমেণ্ট গুদাম বনোৱাটো টেক আছেগৈ, উপায় নাই, এনেকৈ চলিবলগীয়া হৈছে ভিউৱাৰ্ছ। কিন্তু ভৱিষ্যতটো চিন্তা কৰিছোঁ ডাঙৰ কৰিম বুলি, কিন্তু কিমান দেৰি হ'ব, কিমান জল্দি, কিমান সোনকালে হ'ব এইটো ঈশ্বৰ জানে। আৰু সেইকাৰণে ঈশ্বৰৰ আশীৰ্বাদ পালে মানে আগবাঢ়ি যাম বুলি ভাবিছোঁ। সেইকাৰণে ভিউৱাৰ্ছ ভিডিঅ' বনাব মেইন কথা, ভিডিঅ'ত মোৰ উৎসাহ যে ভিডিঅ' বনাই থাকিব মন যায়, সেইকাৰণে ভিডিঅ' বনালোঁ। আৰু ভিউৱাৰ্ছ মানুহকেইটা আহিলে চাওক, এতিয়া মানুহকেইটা এতিয়া লাগিছে আৰু এইটো গুদাম খুলিলে, এইটো চিমেণ্ট নমালে। আৰু চাওক অমৃত চিমেণ্ট আহিছে। অমৃত চিমেণ্ট বহুত ভাল চিমেণ্ট হয়, কিন্তু আপোনালোকে কি চিমেণ্ট ইউজ কৰিছে নাজানো, কিন্তু অমৃত চিমেণ্টটো বেয়া চিমেণ্ট নহয়। আপোনালোকে মোৰ দোকানৰ পৰা লৈ পিনি অমৃত চিমেণ্ট ইউজ কৰি চাব পাৰে। অমৃত চিমেণ্ট ইমান বেয়া চিমেণ্ট নহয়, সেইকাৰণে চিমেণ্ট নমোৱাটো আপোনালোকক শ্বেয়াৰ কৰিম। আৰু মই প্ৰথমতে কৈছিলোঁ শ্বট ঢালাইটো আপোনালোকক শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ। এইটো পানী দি আছোঁ, এইটো অমৃত চিমেণ্টৰ দ্বাৰা ঢালাই কৰিছোঁ। আপোনালোকক অমৃত চিমেণ্টৰ ঢালাই কৰা ভিডিঅ'টো আপোনালোকক শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ, কিন্তু শ্বেয়াৰ কৰা নাই। 1-2 দিন পিছত শ্বেয়াৰ কৰিম। ভিডিঅ'টো প্ৰস্তুত কৰি থৈছোঁ। ভিউৱাৰ্ছ আচলতে দোকান বনাওঁতে বহুত টকা খৰচ হৈছে, আৰু কিন্তু উপায় নাই, 2 টকা ইনকাম কৰা পইচাৰে দোকানটো বনাবলগীয়া হৈছে। দোকানটো মেইন নহয় জানো, সেইকাৰণে দোকানটো ভিউৱাৰ্ছ বনাই লৈছোঁ। দোকানটো খৰচ হ'লেও উপায় নাই, দোকানটো বনাই লৈছোঁ। চেষ্টা কৰিছোঁ, ভাল বিজনেছ কৰিব মন গৈ আছে, কিন্তু কিমান সফল হ'ব নাজানো। এইকাৰণে জেগাৰ পৰা মাল উঠাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান GST ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ, GSTৰ লগত ডাইৰেক্ট মাল আনিব পৰা হৈছেগৈ। কিন্তু ভিউৱাৰ্ছ মাত্ৰ ফাইনেন্সিয়েল প্ৰব্লেম, ফাইনেন্স যদি হৈ যায় মোৰ মোটামুটি জেগাৰ পৰা মাল লৈ পিনি বিকিব পাৰিম। ভিউৱাৰ্ছ মোৰ দোকানখন নেশ্যনেল হাই ৰোডৰ কিনাৰতে আছে, বেছি কিনাৰত আছে। যদি কমপ্লেইন হৈ যায় মোৰ একেবাৰে বহুত অসুবিধা হৈ যাব ভিউৱাৰ্ছ। সেইকাৰণে চেষ্টা কৰিছোঁ যিমান পাৰে পিছফাললৈ যাবলৈ ভিউৱাৰ্ছ। সেইকাৰণে আপোনালোকে আশীৰ্বাদ দিব, মোৰ দোকানটো সোনকালে হয় তাৰে কামনাৰে। ভিউৱাৰ্ছ চিমেণ্ট নমাই অন্তিমটো বেগ এইটো এইবিলাক, আৰু কমপ্লিট হৈছে আৰু চিমেণ্ট। ভিউৱাৰ্ছ ইমানতে ভিডিঅ'টো সামৰিছোঁ। থেংক ইউ।